Hey guys, welcome back to my YouTube channel Pijus Vlog. So আজি আপোনালোকক দেখাম ৰঙালাওৰ বাকলি দি কেনেকৈ বৰা বা পকৰি কেনেকৈ বনোৱা হয় আপোনালোকক দেখাম। বলক ভিডিওটো আৰম্ভ কৰোঁ। এইটো চক এয়া হৈছে বইল কৰিব দিয়া হৈছে ৰঙালাওৰ বাকলি। এইটো পেলাব নালাগে, নেপেলাই এইটো আপুনি বৰা বা পকৰি বনাই খাব পাৰিব। সো নেক্সট কি কৰিব লাগিব, আপোনালোকে চাউল তিয়াই থ'ব লাগিব। তিয়াৰ পিছত আপোনালোকে এনেকৈ পটাত পিচি ল'ব লাগিব চাউলটো। সো চাউলৰ গুড়িখিনি পিছা হৈ গ'ল। এই চক নমাই আছে এতিয়া। পিঁয়াজটো এইফালে কাটি লৈছে ধুনীয়াকৈ। জলকীয়া কাটি আছে এইফালে। আৰু এইফালে এইটো বইল কৰিব দিয়া আছিলে ৰঙালাওৰ কিবাটো, এইটো বইল কৰি ল'ব লাগিব দেই আপোনালোকে। এই নিমখ দি দিছে এয়া। জলকীয়া গুড়ি দিছে এয়া। চব সানি ল'ব লাগিব গোটেইখিনি একেলগে। চাউলৰ গুড়িৰ লগত পিঁয়াজ জলকীয়া গোটেইবোৰ। জিৰা গুড়া দি দিছে এইকেইটা। তো এইকেইটা বইল কৰা হৈ গ'ল আপোনালোকে চাব পাৰে এয়া। তো আপোনালোকে কি কৰিলে এইটো সৰু একদম গুড়ি কৰি দিব লাগিব। হাতেৰে কৰিব পাৰে কিবা বা এনেকৈ হেতা বা কিবা দি একদম সানি ল'ব মানে এইটো। ৰিফাইন তেল দি দিছে। আপোনালোকে যি তেল দিব পাৰে, ৰিফাইন তেল বা মিঠাতেল যিকোনো তেল দি ভাজিব পাৰে। ৰিফাইন তেল আছিলে দি দিয়া হ'ল। গোটেইবোৰ দি মিক্স কৰি সানিব লাগিব। ইয়াত জলকীয়া দি আছে, চাউলৰ গুড়ি গোটেইখিনি মিক্স কৰি সানি দিছে। তেলটো গৰম হৈ আছে আৰু এইটো ৰেডি আপোনাৰ চবৰে ৰঙালাওৰ বাকলি হয়।
হৈ গ'ল চাগে এইটো চব কি ধুনীয়া কালাৰ আহিছে আপোনাৰ গাইছ এইটো চব কালাৰ ধুনীয়া বৰা বঢ়িয়া লাগিছে কিন্তু আপোনালোকে বনাই চাব এনেকৈ বৰাবিলাক নষ্ট নকৰি আপোনালোকে বনাই চাব বঢ়িয়া দিব